মানুহৰ পৰা অতিমাত্ৰা আশা কৰি কেতিয়াও বহি নাথাকিবা তুমি, নহলে গোটেই জীৱনটো তুমি দুখত থাকিব পাবা আৰু আনে এই বিষয়ে একো কেয়াৰ নকৰে। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আছামিজ মটিভেশ্যন বাই GK লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আন দিনাৰ দৰে আজিও আপোনালোকে শুনিবলৈ পাব আমাৰ জীৱনৰ কিছুমান প্ৰেৰণামূলক বাণী। আহক দেৰি নকৰি ভিডিঅ'টিৰ কথাখিনি আৰম্ভ কৰোঁ। এই সম্বন্ধ বোলা বস্তুটো বৰ আচৰিত ধৰণৰ। বিনা বিশ্বাসেৰে ই আৰম্ভ নহয় আৰু বিনা ধোকাৰে ই শেষ নহয়। বন্ধুসকল, আপোনাৰ বিপদৰ সময়ত আপোনাক সহায় কৰাৰ ভাও জোৰাবোৰে প্ৰায় আপোনাৰ বিফলতা দেখি বহুত হেপী হোৱা দেখা যায়। এতিয়া মই অলপো কষ্ট নাপাওঁ, লাগিলে মোক যিমানেই ওপৰৰ পৰা পেলাই দিয়া নাযাওক কিয়, কাৰণ মোক সেই দুখন হাতে ধাক্কা দিছিল যাৰ ওপৰত মোৰ নিজতকৈ বেছি ভৰসা আছিল। যিজনে আপোনাৰ মনৰ ভাৱনাবোৰক জানি বুজিও আপোনাক কষ্ট দিয়ে, সেইজন আপোনাৰ আপোন কেতিয়াও হ'ব নোৱাৰে। ভৰসাটো নিজৰ উশাহৰ ওপৰতে নাই আৰু আমি মানুহক ভৰসা কৰি বহি থাকোঁ। আপুনি কেতিয়াও এইটো নাভাবিব যে আপুনি অকলশৰীয়া, বৰঞ্চ এইটোহে ভাবিব যে আপুনি অকলশৰেই যথেষ্ট। নিজৰ যিকোনো কথা সকলোৰে আগত কেতিয়াও প্ৰকাশ নকৰিব, মাথোন নীৰৱে লক্ষ্য কৰক যে আপোনাক বুজে কোনে। এটা সময় এনেকুৱাও আহে যে মানুহে কষ্ট সহ্য কৰিবলৈও শিকি যায়। কাৰোবাক নিজৰ কৰিব বিচৰাটো একো ভুল কথা নহয়, কিন্তু বিচাৰি পুনৰ এৰি দিয়াটোহে ভুল কথা। মই যেতিয়া ডুবিছিলোঁ, সাগৰেও আচৰিত মানিলে যে কি যে আচৰিত মানুহ, কাকোৱে নিচিঞৰে। যিজন মানুহে সদায় মনে মনে থাকে, তেওঁ নিজৰ মৌনতাৰ দ্বাৰা সকলো কথা কৈ দিয়ে। সঁচা প্ৰেম প্ৰায় ভুল মানুহৰ লগতেই হৈ যায়। ভাল লোকে আমাৰ জীৱনত সুখ দি থৈ যায় আৰু বেয়া লোকে ভাল শিক্ষা দি থৈ যায়। আজিৰ পৃথিৱীখনত এয়া এনেকুৱা এটা যুগ চলি আছে যে ধৰ্মৰ নামত কাজিয়া লাগিবলৈ সকলো ৰেডি থাকে, কিন্তু ধৰ্মৰ পথত আগবাঢ়ি যাবলৈ হ'লে কোনো ৰেডি নাথাকে। বন্ধুসকল, আপুনি নিজৰ দুখবোৰ কেৱল সেইজনকহে ক'ব লাগে যিজনৰ নেকি আপোনাৰ দুখবোৰ বুজিবলৈ যোগ্যতাকণ আছে। নিজকে ইমান মিছা সান্তনা নিদিব আপুনি, কাৰণ কোনোৱে ইমানো বিজি নহয় যে তেওঁ আপোনাৰ বাবে সময়ে নাপায়। প্ৰায় আপুনি সেইজনৰ বাবে মিছাতেই টেনশ্যনত থাকে যিজনক নেকি আপুনি নিজৰ প্ৰব্লেম বুলি ভাবে। বেলেগৰ জীৱনত নিজৰ বাবে ঠাই বিচাৰি ফুৰিবলৈ বন্ধ কৰক। আপুনি বিশ্বাস ৰাখক, আপুনি জীৱনত বহুত সুখত থাকিব পাৰিব তেতিয়া। এইটো ভ্ৰমত কেতিয়াও নাথাকিব আপুনি যে সকলোবোৰ ৰিলেশ্যন স্পেচিয়েল হয়। ইয়াত আপোন আপোন দেখাবোৰো শেষত গৈ ধকেবাজ ওলাই যায়। বন্ধুসকল, জীৱনত নিজৰ এনেকুৱা এটিটিউড বনাওক যে যিজন যেনেকুৱা তেওঁকো তেওঁৰ ভাষাতেই বুজাওক। যিজন মানুহে আপোনাৰ বেয়া সময়ত আপোনাৰ লগ এৰি দিয়ে, তেতিয়া এইটো কথা বুজি ল'ব যে তেওঁ আপোনাৰ লগত কেতিয়াও নাছিলেই। যেতিয়াই মই জীৱনত কাৰোবাক চান্স দিছোঁ, তেতিয়াই তেওঁ মোক ধোকা দিছে। এই দুনিয়াখনক মই বহুত ওচৰৰ পৰা দেখা পালোঁ আৰু সেইকাৰণেই মই এতিয়া চবৰে পৰা দূৰত থাকি বহি থাকোঁ। বেলেগৰ চিন্তাতকৈ অলপ বেছি কৰি দেখুৱাটো, মাথোন এইটোৱেই হৈছে আপোনাৰ সফলতা। বন্ধুসকল, জীৱনত যদি কিবা বেলেগ কৰি দেখুৱাব বিচাৰিছা, তেন্তে ভিৰৰ পৰা আঁতৰি চলিবই লাগিব তুমি, কাৰণ ভিৰে তোমাক সাহসটো দিয়ে কিন্তু তোমাৰ পৰিচয় কাঢ়ি লৈ যায়। কোনোবা আপোনজনক হেৰুৱাৰ ভয় এই পৃথিৱীৰ চবতকৈ ডাঙৰ ভয়। এইটো কেৱল তেওঁৱেই বুজিব পাৰে যিয়ে নেকি তেওঁৰ কোনোবা আপোনক হেৰুৱাইছে। প্ৰেম যদি সঁচা হয়, তেন্তে স্মৃতিবোৰে বহুত কষ্ট দিয়ে। বন্ধুসকল, কাৰো পৰাই জোখতকৈ বেছি আশা নাৰাখিব আপুনি। আপুনি যিমান ভাবে মানুহে আপোনাক সিমান কেতিয়াও গুৰুত্ব নিদিয়ে। সেই মানুহজনক লৈ আপুনি কিয় কান্দি থাকে ইমান, যিজনৰ নেকি আপুনি থকা বা নথকাক লৈ একোৱেই প্ৰভাৱ নপৰে। চকুযোৰত লুকাই থকা দুখবোৰেই কৈ দিয়ে যে হৃদয়ে নহয়, ভৰসা ভাঙিছে। আমাক এৰি থৈ যোৱাজনক এইটো কোৱাটো বহুত জৰুৰী যে আমি অকলেই যথেষ্ট। মনৰ দুখে শৰীৰৰ দুখতকৈ বহু গুণে বেছি কষ্ট দিয়ে আমাক। সেইকাৰণে সদায় আমি নিজৰ মনটোক প্ৰসন্ন কৰি ৰাখিব লাগে। বিষতকৈও ভয়ানক হয় এই প্ৰেম বোলা বস্তুটো। কোনোবাই যদি অলপো চেলেকি দিয়ে ইয়াক, তেন্তে গোটেই জীৱনটো তেওঁ মৰি মৰি জীয়াই থাকিবলগীয়া হয়। বন্ধুসকল, এইখন দুনিয়াত যদি তুমি শান্তিৰে জীয়াই থাকিব বিচাৰিছা, তেন্তে তুমিও মতলবী হ'বলৈ শিকি লোৱা, কাৰণ ইয়াত আনৰ পৰা ধোকা পাবলৈ বেছি দেৰি নালাগে।
এই যে মানুহবোৰ আমাক তলত পেলাবলৈ চেষ্টা কৰি আছে, সম্বন্ধত তেওঁলোক আমাৰ নিজৰেই হয়। পাৰ্থক্যটো অলপ ভালদৰে বুজি লওক। আপুনি দামী আৰু মই মূল্যৱান। কেৱল তেনে এটা সম্বন্ধই সদায় জীয়াই থাকে, যিটো সম্বন্ধত দুয়োজনৰে ইজনে আনজনক হেৰুৱাৰ ভয় থাকে। মনততো বহুত পৰে মোৰ তোমালৈ, কিন্তু এতিয়া লগ পাবলৈ মন নাযায়। ভুল দিশত দৌৰাতকৈ এইটোৱে ভাল যে আপুনি শুদ্ধ দিশত আৰামকৈ যাওক। বদলি যোৱা সময় আৰু বদলি যোৱা মানুহ, এই দুটা কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে। সমস্যাৰ গোলাম হৈ যোৱা লোকজনে কেতিয়াও নিজৰ ভাগ্য নিৰ্মাণ কৰিব নোৱাৰে জীৱনত। 71% পানী আছে এইখন পৃথিৱীত, তথাপি মানুহে প্ৰেমতহে ডুবে। কাৰোবাৰ বিষয়ে সকলো জানি যোৱাটোৱেই তেওঁক পুনৰ অচিনাকি বনাই দিয়ে। বহুত বহুত ধন্যবাদ বন্ধুসকল, ভিডিঅ'টিৰ কথাখিনি সম্পূৰ্ণকৈ শুনাৰ বাবে। আৰু যদি কথাখিনিয়ে আপোনাক কিছু পৰিমাণ হ'লেও মটিভেট কৰিলে, তেন্তে প্লিজ ভিডিঅ'টো এবাৰ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোত আজি আপুনি নতুনকৈ আহিছে, তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি লওক, যাতে মই দিয়া যিকোনো ভিডিঅ' আপুনি পোনপ্ৰথমেই চাব পাৰে। ধন্যবাদ।